আসসালামু আলাইকুম হেল্ল' হাই আৰু নমস্কাৰ বন্ধুসকল মোৰ নাম বাপ্পি চৰকাৰ আৰু মই আচাৰিকান্দি গাঁৱৰ পৰা মোৰ গাঁও অসমতে হয় আৰু মই এজন শিক্ষক হওঁ যেহেতু মই বাইক চলাব নাজানো সেইকাৰণে মই মোৰ স্কুল লৈ মোক খোজকাঢ়ি যাবলগীয়া হয় বেছিভাগ সময়তে আৰু কেতিয়াবা মোৰ লগৰ এজন আছে সি মোক বাইকত উঠাই লৈ যায় আজি যেহেতু তাৰ অলপ প্ৰব্লেম হ'ল সেইকাৰণে মই অলপ আগতে ওলাই আহিলোঁ মই এজন বিজ্ঞান বিভাগৰ আজি মোৰ এক্সাম যেহেতু নাই তথাপিও মোৰ ডিউটি আজি পেলাইছে ছাৰে তো মই ডিউটিৰ কাৰণে স্কুললৈ গৈ আছোঁ এয়া মোৰ লগৰজন একেলগে আমি স্কুলত কাম কৰোঁ তো তেওঁ আহি পাইছে এতিয়া মই তাৰ বাইকত উঠি স্কুললৈ যাম ইতিমধ্যে মই 70% ৰাস্তা ক্ৰছ কৰি লৈছোঁ খোজকাঢ়িয়ে তথাপিও এতিয়া মই আমাৰ স্কুলখন পাই গৈছোঁ আমাৰ স্কুলখনৰ নাম হ'ল লাচিত বৰফুকন একাডেমি ইয়াতে মই কাম কৰোঁ আৰু ইয়াতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি এক্সাম হৈ আছে তো এক্সামখন চাই থাকিব আৰু কেনেকৈ আমি এক্সাম লওঁ বাৰু পৰীক্ষা কেনেকুৱা হৈছে আজি কি পৰীক্ষা হ'ল ইংলিছ কালি কি পৰীক্ষা আছে আছামিজ ভালকৈ পঢ়িবা ঠিক আছে যোৱা এতিয়া ঘৰলৈ যোৱা এতিয়া আমাৰ এক্সাম শেষ হ'ল গতিকে সকলোবিলাক ছাত্ৰ ছাত্ৰীগণ আজি মোৰ এক্সাম নাছিল তথাপি মোৰ ডিউটি আছিল এতিয়া আমি ঘৰলৈ যাম আৰু মোৰ লগৰজন আৰু মই শিক্ষকবিলাকেও গৈ আছে মই চুইটাৰটো লৈ মই ঘৰলৈ যাম ঘৰলৈ যাম